নমস্কাৰ আপোনালোকসকল, মই সুমি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া বোৱাৰী সুমিৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু এতিয়া সময় হৈছে 11:30। আজি দুপৰীয়াৰ সাজত আছে লোকেল মুৰ্গীৰ মাংস। এটি সহজ ৰেচিপি হয়, কোমোৰাৰে বনাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, ঠিক আছে। ইমান গৰম দিছে আজি, নোৱাৰিছোঁ দেই। মেচিনটো কি কৰি থৈ দিছে পাপাই। এয়া ভাত তুলি দিছোঁ আৰু এয়া কেৰাহী গৰম দিছোঁ। আজি বনাম এটি লোকেল মুৰ্গীৰ সহজ ৰেচিপি, কম মছলাৰে। যিহেতু গৰম দিন, কোমোৰাৰে বনাম। এয়া মাংসখিনি ইয়াত মই হালধি আৰু নেমু চেপি ইয়াতে সানি থৈ দিছোঁ। 15 মিনিটমান হ'ল। আৰু এয়া কোমোৰা আলু কাটি থৈ দিছোঁ। আৰু এয়া মই অকণমান মছলা দিম। আদা নহৰু দি থৈ দিছোঁ আৰু জলকীয়া, 2টা জলকীয়া পিছত দি দিম জলকীয়া বাৰু, মোৰ বাবুয়ে খাব নোৱাৰিব ন। তো চাই দেখোঁ। প্ৰথমে দি ল'ম আমি তেল। আজি মই ৰিফাইন ব্যৱহাৰ কৰিছোঁ। তাৰপিছত দিছোঁ এখিলা তেজপাত। মই ল' ফ্লেমত ৰাখি দিছিলোঁ, গৰম হ'বলৈ পাহৰি গৈছিলোঁ। এয়া তেল গৰম আছে, ইয়াত মই তেজপাত দিছোঁ। এতিয়া দি দিম এতিয়া অকণমান ৰঙচুৱা হ'লে মাংসখিনি দি দিম। তেলটো এটা ওলাইছে আৰু মই গৰম মছলা মই ব্যৱহাৰ কৰিম। এতিয়া মই হালধি মাংসত আগতে সানি থৈছোঁ, এতিয়া মই অকণমান দি দিম। আৰু নিমখ দি দিম প্ৰয়োজন অনুসৰি। ইয়াত অকণমান দিলে পিছত আৰু দিম অকণমান। এতিয়া মাংসখিনি দি দিম। মাংসটো হৈ গৈছে। এতিয়া দি দিম কোমোৰা আৰু আলুখিনি। এতিয়া দি অকণমান লৰাই দিম। এতিয়া অকণমান জিৰা গুড়ি ছটিয়াই দিলোঁ। মাংসখিনি হৈ গ'ল প্ৰায়। এতিয়া পানী দি দিছোঁ। সিজিব দিম। মাংসটো হৈ গ'ল, জোল ৰাখিম। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। আজিৰ ৰেচিপিটো কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু কি ক'ম আৰু যিহেতু কি কৰিছিলোঁ পাহৰিলে, পিছত ক'ম দিয়া, আন এটা ভিডিঅ'ত ক'ম বাৰু, ঠিক আছে। আজিলৈ তেনেহ'লে মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু পুনৰ লগ পাম মোৰ আন এটি ভিডিঅ'লৈ, ঠিক আছে। সকলোকে বাই বাই।